নমস্কাৰ, আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম 4500টা পদৰ LP UPৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইটোত অলৰেডি এপ্লাই হৈ গ'ল আৰু বৰপেটা, নগাঁও আৰু কামৰূপৰ কাট অফ কেনেকুৱা যাব পাৰে সেই বিষয়ে আমি অলপ আলোচনা কৰিম এই ভিডিঅ'টোত। চ' স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ যদি কাট অফৰ বিষয়ে অলপ আলোচনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব পোষ্টৰ সংখ্যা যথেষ্ট বেছি নাই এইখন ডিষ্ট্ৰিক্টত এইবাৰ, আৰু একদম কমো নাই। এটা মিডিয়াম লেভেলৰ পোষ্ট আছে এইখন ডিষ্ট্ৰিক্টত। টোটেল পোষ্ট আছে 103টা পোষ্ট, আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব ইউআৰৰ ক্ষেত্ৰত 28, OBCৰ ক্ষেত্ৰত 26, টি ট্ৰাইব 8, SC 9, ST প্লেইনছ 15, ST হিলছ 9, PWD 8। চ' টোটেল পোষ্ট আছে 103টা পোষ্ট, আৰু এইখন ডিষ্ট্ৰিক্টত আগে পিছে কাট অফ অলপ বেছি যোৱা দেখা যায়, কাৰণ ল'ৰা ছোৱালীখিনি অলপ এইখন ডিষ্ট্ৰিক্টত ভয় কৰি এপ্লাই কৰিব। আৰু এইবাৰ যিহেতু পোষ্টৰ সংখ্যাও বহুত বেছি নাই, এইখন ডিষ্ট্ৰিক্ট কিন্তু বহুত বেছি এইবাৰ ফ'কাছত নাই। চ' তথাপি ইউআৰৰ কেণ্ডিডেটৰ সংখ্যা যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত অলপ আছে, ইউআৰৰ ক্ষেত্ৰত অলপ কাট অফ বেছি যোৱাৰ চান্স আছে এইখন ডিষ্ট্ৰিক্টত। ধৰি লওক 64 প্লাছ থাকিব লাগে এইখন ডিষ্ট্ৰিক্টত ইউআৰৰ কাট অফ। কিন্তু OBCৰ ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে 60ৰ কিন্তু আশে পাশে এইখন ডিষ্ট্ৰিক্টত কাট অফ থাকিব যেন লাগিছে এইবাৰ। সিমান বেছি নাযায় যিমান ল'ৰা ছোৱালীখিনি ভয় কৰি আছে, কাৰণ এইখন ডিষ্ট্ৰিক্ট বহুত বেছি এইবাৰ ফ'কাছত নাই। মেক্সিমাম ল'ৰা ছোৱালী এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখাই নাই মানে। আৰু ঠিক তেনেকৈ টি ট্ৰাইবৰ ক্ষেত্ৰতো বা SC ST প্লেইনছ হিলছৰ ক্ষেত্ৰত, PWDৰ ক্ষেত্ৰতো কাট অফ এইখন ডিষ্ট্ৰিক্টত 60 ডাউন হোৱাৰ চান্স আছে কিন্তু এইবাৰ। তাৰপিছত যদি আমি আলোচনা কৰোঁ কামৰূপ মেট্ৰ'। চ' কামৰূপ মেট্ৰ'খনত এইবাৰ কিন্তু বহুত বেছি ফ'কাছত নাই, কিন্তু তথাপি যিহেতু আমাৰ চেণ্টাৰ প্লেচ হয় অসমৰ, আৰু গোটেইখিনি ভাল ফেচিলিটি ইয়াতে পোৱা যায়, আপোনালোকৰ কমিউনিকেশ্যনৰ ফালৰ পৰা ভাল বা বাকী সা সুবিধা গোটেইখিনি ইয়াতে পোৱা যায়, যিহেতু এইখন ডিষ্ট্ৰিক্টত অলপমান মানে কাট অফ আগে পিছে বেছি যোৱা দেখা যায়। কিন্তু এইখন ডিষ্ট্ৰিক্টৰ এইবাৰ কিন্তু সিমান বেছি ফ'কাছত নাই। তথাপি ধৰক মানে এটা মিডিয়াম লেভেলৰ কাট অফ থাকিব এইখন ডিষ্ট্ৰিক্টত। জেনেৰেলৰ ক্ষেত্ৰত পোষ্ট আছে 33, OBCৰ ক্ষেত্ৰত আছে 17, টি ট্ৰাইবৰ ক্ষেত্ৰত আছে 14, SCৰ ক্ষেত্ৰত 13, ST প্লেইনছৰ ক্ষেত্ৰত 9, ST হিলছৰ ক্ষেত্ৰত 8, আৰু PWDৰ ক্ষেত্ৰত আছে 7। চ' টোটেল পোষ্ট আছে 101, 101টা পোষ্ট আছে এইখন ডিষ্ট্ৰিক্টত, আৰু কাট অফ মিডিয়াম লেভেলৰ থাকিব এইখন ডিষ্ট্ৰিক্টত এইবাৰ। জেনেৰেলৰ ক্ষেত্ৰত কিন্তু কাট অফ অলপ এইখন ডিষ্ট্ৰিক্টত কমিবও পাৰে। ধৰি লওক 63 প্লাছ এনেকুৱা কাট অফ যোৱা চান্স আছে এইখন ডিষ্ট্ৰিক্টত। OBCৰ ক্ষেত্ৰতো অলপ কমিব পাৰে এইখন ডিষ্ট্ৰিক্টত, কাৰণ মেক্সিমাম ল'ৰা ছোৱালীয়ে মানে এইখন ডিষ্ট্ৰিক্টত কাট অফ বেছি যাব বুলি এপ্লাই কৰা নাই, মানে প্ৰিফাৰেঞ্চত ৰখা নাই। বেছিভাগে কামৰূপ ৰুৰেলখন ৰখা দেখা গৈছে প্ৰিফাৰেঞ্চত, কিন্তু মেট্ৰ'খন কিন্তু বহুখিনি কেণ্ডিডেটে কিন্তু এইবাৰ প্ৰিফাৰেঞ্চত ৰখা দেখা যোৱা নাই। চ' কাট অফ অলপ কমিব পাৰে এইখন ডিষ্ট্ৰিক্টত, 60 ডাউনো যাব পাৰে OBCৰ ক্ষেত্ৰতো, আৰু বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰতো মানে ঠিক তেনেকৈ 1-2 কমিব। আৰু ইয়াৰ পিছত আমি আলোচনা যদি কৰোঁ, আজি কামৰূপ ৰুৰেলৰ কথা আমি আলোচনা নকৰোঁ, কাৰণ ইয়াৰ আগতে আমি এটা ভিডিঅ'ত কামৰূপ ৰুৰেলৰ বিষয়ে আলোচনা কৰিছোঁ। তাৰপিছত যদি আমি আলোচনা কৰোঁ নগাঁও ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্টখনত এইবাৰ কিন্তু সিমান বেছি কেণ্ডিডেটে ফ'কাছ কৰা নাই যেন লাগিছে। যিখিনি মই কথা বতৰা পাতি বা কমেণ্ট ছেকশ্যনতে হওক বা পলত আপোনালোকৰ এনচাৰবিলাক পাইছোঁ, চব মিলাইখিনি মই এনালাইচিছ কৰিছোঁ, আৰু সেই হিচাপত কিন্তু এইখন ডিষ্ট্ৰিক্ট এইবাৰ বহুত বেছি ফ'কাছত নাই মানে। মেক্সিমাম কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট কিন্তু প্ৰিফাৰেঞ্চত ৰখা নাই, যদিও পোষ্ট ভালেখিনি আছে এইখন ডিষ্ট্ৰিক্টত। চ' ইউআৰৰ ক্ষেত্ৰত আপোনালোকে দেখিব 78 পোষ্ট আছে, OBCৰ ক্ষেত্ৰত 23, ঠিক তেনেকৈ বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰতো গোটেই সিমান বেছি কম মানে পোষ্ট নাই এইখন ডিষ্ট্ৰিক্টত, আৰু টোটেল পোষ্ট আছে 158, 158টা পোষ্ট আছে। আৰু এইখন ডিষ্ট্ৰিক্ট বহুত বেছি ফ'কাছত এইকাৰণে নাই, কাৰণ এইবাৰ আপাৰ আছাম ছাইডত বহুত ভাল ভাল মানে পোষ্ট থকা ডিষ্ট্ৰিক্ট আছে। চ' মেক্সিমাম ল'ৰা ছোৱালীয়ে সেইকেইখন ডিষ্ট্ৰিক্টৰ ফালে মানে গুচি গৈছে, আৰু লোৱাৰ আছামৰখিনি মেইনলি কামৰূপ ৰুৰেলখন টাৰ্গেট কৰিছে, প্ৰিফাৰেঞ্চত ৰাখিছে। চ' নগাঁও ডিষ্ট্ৰিক্টখন এইবাৰ কিন্তু অলপ মানে কম ফ'কাছত আছে। চ' এইখন ডিষ্ট্ৰিক্টতো এইবাৰ মানে অলপ কম কাট অফ যোৱাৰ চান্স আছে। চ' মই আপোনালোকক সিদিনাও কিছুমান ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ আগৰ ভিডিঅ'টোত, আপোনালোকে যদি চোৱা নাই সেইটো ভিডিঅ' চাই ল'ব। আৰু আজি যিকেইখন ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, এইকেইখন ডিষ্ট্ৰিক্টও কিন্তু সিমান বেছি ফ'কাছত পৰা ডিষ্ট্ৰিক্ট নহয়, আপোনালোকে নিজেও ভাবিলে গম পাব। আৰু এইখন ডিষ্ট্ৰিক্টত নগাঁও ডিষ্ট্ৰিক্টৰ যদি কথা ক'বলৈ যাওঁ আমি, চ' জেনেৰেলৰ ক্ষেত্ৰত 64, 65ৰ আশে পাশে থাকিব লাগে কাট অফ,
আৰু OBCৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পোষ্ট আছে 23। চ' OBCৰ ক্ষেত্ৰতো ঠিক তেনেকৈ 60+ থকাৰ সম্ভাৱনা আছে। আৰু বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰতো ঠিক তেনেকৈ STৰ ক্ষেত্ৰত 59+, ST প্লেইনছ, ST হিলছৰ ক্ষেত্ৰত 58+, ঠিক তেনেকৈ মানে কাট অফ এটা হোৱা সম্ভাৱনা আছে এইখন ডিষ্ট্ৰিক্টত। আৰু মই যিখিনি কাট অফৰ বিষয়ে আলোচনা কৰিছোঁ সেইখিনি সম্পূৰ্ণ মোৰ ইয়াতে এনালাইচিছ জড়িত হৈ আছে। ইয়াতে আপোনালোকৰ ফাইনেল কাট অফ মেৰিট লিষ্টত যিটো আহিব একজেক্টলি সেইটো কোনেও ক'ব নোৱাৰে। চ' আমি এটা কিছুমান কথা ভাবি চিন্তি আগতেখিনি আলোচনা কৰি পেলাই এনালাইচিছ কৰি পেলাই আমি কাট অফৰ ভিডিঅ'বিলাক বনাওঁ। চ' অলপ চলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু এইবাৰ যিকেইখন ডিষ্ট্ৰিক্ট বহুত বেছি ফ'কাছত নাই আপোনালোকে নিজেও গম পাব ভাবিলে, কথা বতৰা পাতি আপোনালোকে অলৰেডি গম পাইছে কিছুমানে। চ' সেইকেইখন ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিছোঁ আৰু কেনেকুৱা কাট অফ যাব পাৰে মেৰিট লিষ্টত সেইখিনি আমি ইয়াতে আজি আলোচনা কৰিলোঁ। আপোনালোকে কোনে কোনে এইকেইখন ডিষ্ট্ৰিক্ট মানে প্ৰিফাৰেঞ্চত ৰাখিছে কমেণ্ট ছেকশ্যনত জনাব, আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। বাকী আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।